অকলীয়া এটা ফিলিং হৈছে, বহুত বেয়া লাগিছে। নতুন এটা ভিডিঅ'লৈ সকলোকে আকৌ স্বাগতম জনাইছোঁ। আৰু আজি যাবলৈ ওলাইছোঁ অলপমান দূৰলৈ ফুৰিব। মই নহয়, এইফালে আমাৰ বঞ্জিতাহঁতে যাবলৈ ওলাইছে ঘৰত, শদিয়ালৈ ওলাইছে। আৰু মায়ে গ'লে ওলাই পেলাই ঘৰৰ পৰা। আৰু মা বহুত দিন হ'ল আমাৰ ঘৰত থকা, আৰু মায়ে মানে বহুত দিন হ'ল যিহেতু খেতি চেতি উঠিলোঁ, এতিয়া মাক থৈ আহোঁ বুলি ওলাইছে বঞ্জিতাই। ময়ো গ'লোঁ হ'লে, কিন্তু ঘৰত মানুহ নাই যিহেতু ঘৰখন অকলীয়া হৈ থাকিব এতিয়া, আৰু ময়ো অকলীয়া হৈ থাকিম দুদিনমান এতিয়া। আৰু নো যাব, নো এইফালে আমাৰ থোনে শুই আছে পূৰা। ৰাতিপুৱা শুই উঠিলে ইয়াৰ হোৱা সময় হৈ গ'ল, আকৌ শুই গ'লি। কেইদিন থাকিবি? নেজানো বোলে, সাজি উলিয়াই লৈছে। আৰু এইফালে কি কি বস্তু ভৰাই লৈছে পূৰা মোনাত, আৰু এটা বেগ বাবাই লৈ গ'ল। আৰু এতিয়া মই নামচাই তিনিআলিলৈকে থৈ আহোঁগৈ গাড়ীলৈকে। আৰু এইটো মই লৈ দিব লাগিব নে তই ল'বি? সেইটো মই ল'ম, এইটো ল। পিংক কালাৰ, এইটো সেইদিনাখন গধূলিলৈ গৈ পেলাই আনি দিছোঁ বেগটো, বহুত দিনতে চাই থকা বোলে। তো ব'লক এতিয়া গৈ থাকোঁ নামচাই, আৰু নামচাই তিনিআলিলৈকে মই থৈ আহোঁগৈ। আৰু ওলাই ল'লোঁ এনেকৈ। তাৰপিছতে দেখুৱাম আৰু ঘৰটোত আজি অকলে থাকিম যিহেতু, কি কি কৰি থাকোঁ কি কি নকৰোঁ। বাই বাই। অঁ নাপায় নেকি? মোকতো দি দে। ব'ল, বৰষুণো দিছে কিন্তু উপায় নাই, যাবতো লাগিবই ওলাই। মনটো বহুত বেয়া লাগি আছে, কাৰণ আজি বঞ্জিতাহঁতি আৰু বেটা দুটা যিহেতু ঘৰলৈ গুচি গৈছে। আৰু গুচি গৈছে মানে মাকৰ শাহুমা আছিলেহি যিহেতু, বহুত দিনা হ'ল আপোনালোকে মোৰ ভিডিঅ' দেখি থাকে, আৰু তাকে থ'বলৈ গৈছে। কিন্তু মনটো বহুত বেয়া লাগিছে, কাৰণ এসপ্তাহমান ঘৰত এতিয়া অকলে থাকিব লাগিব। অকলে কি কৰিম কি নকৰিম একো মানে এনে ভাবিয়ে বেয়া লাগিছে। আৰু যিহেতু ক'ৰবাৰ পৰা আহিলে নোক দেখি পাওঁ, এতিয়া দেখি নাপাওঁ আৰু কেইদিনমান কাৰণে। তো এইফালে পূৰা বৰষুণ দি আছে, বাগানৰ মাজে মাজে আহি আছোঁ। আৰু সিহঁতে আহি আছে এইফালে পাছত। মই যিহেতু চাইকেলখন ঠেলি আনিলোঁ, আৰু সেইকাৰণে অলপ আগলৈ আহি গ'লোঁ। মই বাইকত থ'বলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ যেনেকৈ দি আছে, আৰু বেটাকটো বাইকত লৈ গ'লে মই গোটেই তিতিবোৰ শেষ হ'ব, আৰু সেইটোৰো কাপোৰবোৰ তিতি যাব বুলি মানে বাইকত নথলোঁগৈ। মই এইটো জাপি দেখিছেনেহে, জাপি পিন্ধি আহিছোঁ। তেহেঁতে দুজনীয়ে ছাতি লৈ পেলাই আহি আছে, আৰু মই অলপমান আগত আহি এতিয়া বাগানৰ এটা ঘৰ ইয়াতে ৰখি আছোঁ। এইডোখৰ পৰা লগতে যাম আৰু আলিলৈকে, তাৰপিছতে বাই বাই দিম। আৰু ক'ত যাব ওলাইছে বা আমাৰ ল'ৰাটো? উঠি গ'লি? ক'ত যাব ওলাইছে ল'ৰাটো? হা ফুফু নাবাজা, ফুফু যাব ওলাইছে। মাত চাত নাই যে, মাত চাত নাই যে মানে মোক জাপি পিন্ধা দেখি বাই বাই, বাই বাই নো, বাই বাই মা, বাই বাই। হা বন্ধুসকল, ঘৰত আহি গ'লোঁ ইহঁতৰ গাড়ী উঠাই। আৰু ময়ো তিতিলোঁ বৰষুণত, বৰষুণ যাক বহুত জোৰকৈ দি থকাৰ কাৰণে অকণমান ৰখি দিলোঁ তাতে। আৰু ঘৰত আহিলোঁ। এতিয়া এনেকুৱা মানে অকলীয়া এটা ফিলিং হৈছে, বহুত বেয়া লাগিছে। মানে ইয়াতে বেটাই সদায় খেলি থাকে, এতিয়া যিহেতু বেটাও নাই, কাৰ লগত খেলি থাকিম কি কৰি থাকিম মই এতিয়া ঘৰত অকলে অকলে। এতিয়া বৰষুণ দি আছে, মেঘটো চাওক কিমান ক'লা মূলা কৰি আছে এইফালে। এতিয়া আৰু ডিউটিও যাব লাগে। তাৰপিছতে আগতে বস্তুবিলাক চব ঘৰত লগাই লওঁ, গাহৰি ছাগলী কি কি কৰিব লাগে। তাৰপিছত আৰু ডিউটিয়ে ওলাই যাম এতিয়া। ডিউটিত লগৰ সমনীয়াবিলাক লগ পাম, ৰাতি আহি পেলাই থাকিব লাগিব আৰু অকলে অকলে কেইদিনমান কিনো কৰিম এতিয়া। বাই বাই, ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ। যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ফ'ল' কৰা নাই ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু বহুতেই মোৰ ভিডিঅ'বিলাক চাই কিন্তু ফ'ল' কিয় কৰি নিদিয়ে নাজানো, আপোনালোকে প্লিজ ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1K হ'বলৈ গৈ আছে ইউটিউবতো, আপোনালোকে যদি ছাপোৰ্ট কৰে তেনেহ'লে সোনকালে হৈ যাব। তো বহুত আশা ৰাখিলোঁ আপোনালোকে ইউটিউবতো অকণমান গৈ ছাপোৰ্ট কৰক। বাই বাই।